এছামিজ অডিঅ' বুক প্ৰভাৱ বিস্তাৰ আৰু বন্ধুলাভ অধ্যায় ৩ আনকো আপোনাৰ সঙ্গী কৰক। অধ্যাপক হেৰি এ অভাৰষ্ট্ৰীটে তেওঁৰ মানসিক আচৰণক প্ৰভাৱিত কৰাৰ উপায় নামৰ অসাধাৰণ গ্ৰন্থত লিখিছিল, আমি যি কৰিবলৈ বা হ'বলৈ বিচাৰোঁ তাৰ পৰাই আমাৰ কামৰ উৎপত্তি হয় আৰু সিয়েই আমাৰ কৰ্মপ্ৰেৰণা বৃদ্ধি কৰে। ভৱিষ্যতে যিসকলে আনক বশ কৰিব বিচাৰে, যি পৰিয়ালত, বিদ্যালয়ত, ৰাজনীতিত বা কৰ্মক্ষেত্ৰত য'তেই নহওক কিয় তেওঁলোকৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ পৰামৰ্শ হ'ল তেওঁলোকে প্ৰথমতে সেইসকল মানুহৰ মন জয় কৰাৰ চেষ্টা চলাব লাগিব। আৰু তাৰ আটাইতকৈ উত্তম পন্থা হ'ল তেওঁলোকৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰা। যি আনৰ মন জয় কৰিব পাৰে তেওঁ গোটেই পৃথিৱীৰে সংগ পায়, আনহাতে যি নোৱাৰে তেওঁ নিঃসংগভাৱে জীৱন অতিবাহিত কৰিব লগা হয়। স্কটলেণ্ডৰ এটি অতি দুখীয়া ঘৰৰ সন্তান এণ্ড্ৰু কাৰ্নেগীয়ে ঘণ্টাত মাত্ৰ 2 চেণ্ট পাৰিশ্ৰমিকৰে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু জীৱনৰ শেষত গৈ তেওঁ কেইবা হাজাৰ কোটি ডলাৰ সমাজ উন্নয়নৰ কামত দান কৰি থৈ যায়। তেওঁ জীৱনৰ কাহিলী পোৱাতে শিকিছিল যে মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ প্ৰাথমিক কথা হ'ল আনেনো কি বিচাৰে সেইটো জানি কথা কোৱা। তেওঁ জীৱনত মাত্ৰ 4 বছৰহে স্কুললৈ যোৱাৰ সুযোগ পাইছিল। তথাপি তেওঁ নিজৰ জীৱনৰ অভিজ্ঞতাৰে শিকিছিল কেনেকৈনো আনক পৰিচালনা কৰিব লাগে। এবাৰ নিউয়ৰ্কৰ এখন ডাঙৰ হোটেলৰ বলৰুমটো মই 20 দিনৰ বাবে ভাড়ালৈ লৈছিলোঁ। উদ্দেশ্য আছিল কিছু বক্তৃতা দিয়া। সকলোবোৰ ঠিকে ঠাকেই চলি আছিল, কিন্তু মই সেই অনুষ্ঠানৰ টিকট সমগ্ৰ দেশব্যাপী বিতৰণ কৰাৰ পাছত হোটেলৰ কৰ্তৃপক্ষই মোক জনালে যে মোৰ আগৰ ভাড়াতকৈ প্ৰায় 300 গুণ বেছি ভাড়া দিব লাগিব। স্বাভাৱিকতে সেই অতিৰিক্ত টকা দিয়াৰ ইচ্ছা মোৰ সমূলি নাছিল, কিন্তু তেওঁলোকক মোৰ ইচ্ছা অনিচ্ছাৰ কথা কৈ কিবা লাভ হ'লহেঁতেনে? তেওঁলোকে তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থৰ কথাই চিন্তা কৰিব। সেয়ে কেইদিনমানৰ পাছত মই হোটেলৰ মেনেজাৰৰ লগত দেখা কৰিলোঁ। দেখা কৰি মই তেওঁক ক'লোঁ, আপোনাৰ চিঠিখন পাই অলপমান বিচলিত হৈছোঁ, কিন্তু তাৰ বাবে মই অৱশ্যে আপোনাক অলপো দোষাৰোপ কৰিব বিচৰা নাই। আপোনাৰ ঠাইত থাকিলে ময়ো হয়তো তাকেই কৰিলোহেঁতেন। এই হোটেলৰ মেনেজাৰ হিচাপে আপোনাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল যিমান পাৰি সিমান বেছি লাভৰ কথা চিন্তা কৰা। তাকে নকৰিলে আপোনাৰ চাকৰিয়েই হয়তো নাথাকিব আৰু মই ভাবোঁ নথকাটোৱেই উচিত। তাৰ পাছত মই তেওঁক বুজাবলৈ চেষ্টা কৰিলোঁ, আগৰ ভাড়াতেই বা তাতকৈ অলপমান ভাড়া বঢ়াই হ'লেও তেওঁলোকৰ হোটেলৰ বলৰুমটো মোক 20 দিনৰ বাবে ভাড়া দিলে তেওঁলোকৰ কি কি লাভ হ'ব। লগতে তেওঁক মই তেওঁৰ অসুবিধাৰ কথাবোৰ ক'লোঁ। প্ৰথমতে মই তেওঁক তেওঁৰ কথাবোৰকে ক'লোঁ যাতে তেওঁ মোৰ প্ৰতি আগ্ৰহ অনুভৱ কৰে। মই ক'লোঁ, মই জানো বলৰুমটো নাচ আৰু অন্যান্য অনুষ্ঠানৰ বাবে ভাড়া দিব পাৰিলে আপোনালোকৰ বহুত বেছি লাভ হ'ব। তাৰ পাছত মই ক'লোঁ, কিন্তু আপুনি বাৰু এবাৰ ভাবি চাইছেনে সেই বলৰুমটো মোৰ বক্তৃতাৰ বাবে ভাড়া দিলে পৰোক্ষভাৱে আপোনালোকৰ কিমান বেছি লাভ হ'ব? এই বক্তৃতা অনুষ্ঠানে আপোনালোকৰ হোটেললৈ বহু শিক্ষিত আৰু সমাজৰ উচ্চ শ্ৰেণীৰ মানুহক টানি আনিব আৰু সেইটো আপোনালোকৰ বাবে হ'ব এটা ডাঙৰ বিজ্ঞাপন। মই ডাঠি ক'ব পাৰোঁ, মোৰ সেই 20 দিনৰ অনুষ্ঠানে আপোনাৰ হোটেলৰ যিমানখিনি বিজ্ঞাপনৰ কাম কৰিব সিমানখিনি আপুনি বাতৰি কাকতত $5,000 বিজ্ঞাপন দিও কৰিব নোৱাৰিব। এইটো আপোনালোকৰ হোটেলৰ বাবে কিমান বেছি লাভজনক হ'ব এবাৰ ভাবি চাওকচোন। মই মেনেজাৰক মোৰ কথাখিনি অলপমান ভাবি চাবলৈ সুযোগ দি তেওঁৰ পৰা বিদায় ল'লোঁ। পাছদিনা তেওঁৰ পৰা মই এখন সৰু চিঠি পালোঁ। তাত লিখা আছিল যে মোৰ বাবে ভাড়াটো 300 গুণৰ সলনি মাত্ৰ 50% বৃদ্ধি কৰা হৈছে। মনত ৰাখিব, মই সেই মেনেজাৰজনক মোৰ ইচ্ছা অনিচ্ছাৰ কথা একোকে কোৱা নাছিলোঁ। কৈছিলোঁ মাথোন তেওঁৰ সুবিধা অসুবিধাৰ কথা। মই তেওঁক লগ পাবলৈ যোৱাৰ সময়ৰ পৰাই মনতে ঠিক কৰি লৈছিলোঁ যে মই মেনেজাৰজনৰ ইচ্ছা অনিচ্ছাৰ বাহিৰে আন কোনো বিষয়ে তেওঁৰ লগত কথা নাপাতোঁ। তেনে কৰিব পাৰিলেহে মোৰ প্ৰতি তেওঁৰ আকৰ্ষিত হ'ব। কথাটো মন কৰকচোন, ময়ো যদি সিদিনা আন 10জনৰ দৰে কাম কৰিলোহেঁতেন তেনেহ'লে তাৰ পৰা বাৰু মোৰ কিবা লাভ হ'লহেঁতেননে? ধৰক, মই যদি খঙৰ ভমকত পোনে পোনে মেনেজাৰজনৰ কোঠালৈ সোমাই গৈ ক'লোহেঁতেন, এনেদৰে 300 গুণ ভাড়া বঢ়োৱাটো কোন দেশৰ কথা? আপুনি এই কথা ভালদৰে জানে যে আমাৰ বক্তৃতা অনুষ্ঠানৰ টিকট বিতৰণ কৰা হৈ গৈছে আৰু তাৰ ঘোষণা দেশব্যাপী কৰা হৈছে।
এতিয়া সেই অনুষ্ঠান একোতে স্থগিত কৰিব পৰা নাযাব। 300 গুণ ভাড়া বৃদ্ধি হাস্যকৰ। এই অতিৰিক্ত ধন মই একোতেই নিদিওঁ। ইয়াৰ পৰা মোৰ কিবা লাভ হ'লহেঁতেনে? মিছাতে দুয়োৰে মাজত এটা তৰ্কযুদ্ধ হ'লহেঁতেন। বেছি গৰম গৰম কথা বাৰ্তা হ'লহেঁতেন। তৰ্কৰ পৰিণতি কি হয় সেই কথা আমি সকলোৱে জানো। মই যদি যুক্তি তৰ্কৰে তেওঁক তেওঁৰ ভুল স্বীকাৰ কৰিবলৈকো সক্ষম হ'লোহেঁতেন, তথাপি তেওঁৰ অহমিকাবোধে তেওঁক মোৰ ওচৰত পৰাজয় স্বীকাৰ কৰি ল'বলৈ নিদিলেহেঁতেন। হেনৰী ফৰ্ডে এবাৰ এটা বৰ মূল্যৱান কথা কৈছিল, কাৰোবাৰ যদি গোপন সাফল্যৰ চাবিকাঠি থাকে, তেনেহ'লে সি থাকে তেওঁৰ আনৰ কথাৰ দৃষ্টিকোণ আৰু নিজৰ দৃষ্টিকোণ অনুধাৱন কৰাৰ ক্ষমতাৰ মাজত। কিন্তু ভাবিলে আচৰিত লাগে যে আমাৰ সমাজৰ শতকৰা 90% মানুহে জনসংযোগৰ এই সাধাৰণ কথাটোকে অগ্ৰাহ্য কৰে। ফলত তেওঁলোকে আনৰ অপ্ৰিয়ভাজন হয়। আজিকালি হেজাৰ হেজাৰ বিক্ৰয় প্ৰতিনিধিক বাটেদি ক্লান্ত আৰু হতাশ হৈ ঘূৰি ফুৰা দেখা যায়। তেওঁলোকৰ দৰমহাও নিচেই সামান্য। কিন্তু কিয়? তাৰ কাৰণ তেওঁলোকে সকলো সময়তে এটা মাত্ৰ কথাকে ভাবি থাকে, সি হ'ল তেওঁলোকে নিজেনো কি বিচাৰে। তেওঁলোকে এই কথা কেতিয়াও উপলব্ধি কৰিব নিবিচাৰে যে আপুনি বা মই কোনেও তেওঁৰ পৰা একো কিনিবলৈকৈ আগ্ৰহী নহওঁ। আমি যদি তেওঁলোকৰ পৰা কিবা কিনিব বিচাৰিলোহেঁতেন, তেনেহ'লে আমি নিজেই বাহিৰলৈ গৈ সেইবোৰ কিনি আনিলোহেঁতেন। কিন্তু আপুনি বা মই সকলো সময়তে আমাৰ নিজৰ নিজৰ সমস্যাবোৰ সমাধান কৰাত ব্যস্ত। অৱশ্যে কোনোবা বিক্ৰয় প্ৰতিনিধিয়ে যদি আমাক এই কথা বুজাই ক'ব পাৰে যে তেওঁ বিক্ৰী কৰি ফুৰা বস্তুৱে আমাৰ সমস্যা সমাধান কৰাত কেনেদৰে সহায় কৰিব পাৰে, তেনেহ'লে তেওঁ আৰু আমাক সেই বস্তু তেওঁৰ পৰা কিনিবলৈ অনুৰোধ কৰাৰ কোনো প্ৰয়োজনেই নাই। আমিয়েই উপযাচি সেইবিধ বস্তু কিনিম। কিন্তু ভাবিলে আচৰিত লাগে যে বহু বিক্ৰয় প্ৰতিনিধিয়ে তেওঁলোকৰ বস্তুবোৰ যেনে তেনে বিক্ৰী কৰিব বিচাৰে। তেওঁলোকে কোনো কথাই ক্ৰেতাৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চাব নোখোজে। এটা উদাহৰণ দিয়া যাওক। মই গ্ৰেটাৰ নিউয়ৰ্কৰ ফৰেষ্ট হিল এলেকাত থাকোঁ। এদিনাখন যেতিয়া ষ্টেচনৰ ফালে খৰখেদাকৈ গৈ আছিলোঁ, তেতিয়া বাটত মানুহ এজনৰ লগত মোৰ দেখাদেখি হ'ল। মানুহজনে বহুদিনৰে পৰা লং আইলেণ্ডত মাটিৰ দালালিৰ কাম কৰিছিল। লগতে তেওঁ আছিল এজন বীমা কৰ্মীও। ফৰেষ্ট হিল এলেকাটোও তেওঁ বেছ ভালদৰে চিনি পাইছিল। সেয়েহে মই তেওঁক সুধিছিলোঁ, হেৰি কওকচোন বাৰু, মোৰ ঘৰটো কিহেৰে বনোৱা, ধাতুৰে নে ফোপোলা টাইলছেৰে? উত্তৰত তেওঁ ক'লে যে সেই কথাও তেওঁ নাজানে। মই তেওঁক সুধিছিলোঁ, তেওঁ মোক মই থকা ঘৰটোৰ বিষয়ে কিবা জনাব পাৰিব নেকি? উত্তৰত তেওঁ মোক কৈছিল যে মই হিলছ গাৰ্ডেন এছ'চিয়েশ্যনত ফোন কৰিলে সকলো কথা জানিব পাৰিম। তাৰ লগতে তেওঁ মোক কৈছিল যে মই যেন মোৰ ঘৰটোৰ বীমা কৰাৰ দায়িত্বটো তেওঁকে দিওঁ। মানুহজন কেনে আচৰিত চাওক। তেওঁ মোক এটা সহায় কৰি দিবলৈ প্ৰস্তুত নহয়, কিন্তু তেওঁ বিচাৰিছিল মই যেন মোৰ ঘৰটোৰ বীমাৰ দায়িত্ব তেওঁকে দিওঁ। এতিয়া আপুনিয়ে কওকচোন বাৰু, তেনেধৰণৰ স্বাৰ্থপৰ মানুহক মই মোৰ ঘৰৰ বীমাৰ দায়িত্ব কেলেই দিম? আপুনিই বা কিয় দিব? মোক সহায় কৰাৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাই। থকা হ'লে তেওঁ মোক হিলছ গাৰ্ডেন এছ'চিয়েশ্যনৰ কাৰ্যালয়ত ফোন কৰিবলৈ নকৈ নিজেই এটা ফোন কৰি মোৰ প্ৰশ্নৰ উত্তৰ আনি দিলেহেঁতেন। কিন্তু তেওঁ তেনে কোনো কাম কৰা নাছিল। তেওঁ মাথো নিজৰ স্বাৰ্থৰ কথাই চিন্তা কৰিছিল। আমাৰ গোটেই সমাজখনে এনেকুৱা স্বাৰ্থপৰ আৰু লোভীয়া মানুহেৰে ভৰি আছে। সেয়ে নিস্বাৰ্থভাৱে আনক সহায় কৰিবলৈ আগ্ৰহী লোকৰ সংখ্যা নিচেই তাকৰ। ওৱেনে ডি ইয়ঙে কৈছিল, যি আনৰ ঠাইত নিজকে থিয় কৰাব পাৰে, আনৰ চিন্তা চৰ্চা আৰু অসুবিধাবোৰক নিজৰ বুলি কল্পনা কৰিব পাৰে, তেনে মানুহৰ বাবে ভৱিষ্যতত কোনো দুশ্চিন্তা নাথাকে। এই কিতাপখনত বহু ধৰণৰ কথাই কোৱা হৈছে। আপুনি যদি ইয়াৰে মাথোন এটা পৰামৰ্শ গ্ৰহণ কৰে, সিয়েই আপোনাৰ জীৱন সাৰ্থক কৰি তুলিব। পৰামৰ্শটো হ'ল, যিমান পাৰে সিমান আনৰ দৃষ্টিভংগীৰে বিষয়ে চিন্তা চৰ্চা কৰক আৰু আনৰ দৃষ্টিৰে জগতখনক চাবলৈ চেষ্টা কৰক। এইখন কিতাপৰ পৰা আটাইতকৈ বেছি সুফল লাভ কৰিবলৈ তলত দিয়া পৰামৰ্শকেইটা মন কৰক। 1 নম্বৰ, আপুনি যদি এইখন গ্ৰন্থৰ পৰা অধিক সুফল লাভ কৰিব বিচাৰে, তেনেহ'লে এটা অপৰিহাৰ্য কাম কৰিব লাগিব। সেইটো যিকোনো আইন, নীতি বা নিয়মতকৈ বেছি গুৰুত্বপূৰ্ণ কাম। ই ইমান বেছি অপৰিহাৰ্য যে ইয়াক অৱহেলা কৰি আপুনি অন্যান্য হেজাৰ হেজাৰ উপায় জানিলেও তাৰ পৰা কোনো কাম নহয়। আনহাতে এই ৰাজকীয় বস্তুটো যদি আপোনাৰ নিজৰ মাজত থাকে, তেনেহ'লে আপুনি জীৱনত আচৰিত ধৰণৰ সাফল্য লাভ কৰিব পাৰিব। সেই ৰাজকীয় বস্তুটোনো কি? সেইটো হ'ল গভীৰ আৰু আন্তৰিকভাৱে সকলো কথাকে জনাৰ আগ্ৰহ।
লগতে মানুহৰ সৈতে ব্যৱহাৰৰ ক্ষেত্ৰত নিজৰ দক্ষতা বৃদ্ধি কৰাৰ প্ৰবল আকাংক্ষা। এনেধৰণৰ আকাংক্ষা বৃদ্ধিৰ কামটো কেনেদৰে কৰিব পাৰি? এইটো কোনো টান কাম নহয়। নিজকে মাথোন বুজাবলৈ চেষ্টা কৰক যে এই নীতি আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। নিজৰ মনৰ চকুৰে চাবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত আপুনি দক্ষতা অৰ্জন কৰিবলৈ হ'লে সি আপোনাৰ সামাজিক আৰু আৰ্থিক লাভৰ ক্ষেত্ৰত কেনেদৰে সাফল্য আনি দিব। বাৰে বাৰে নিজকে এই কথা কওক, মোৰ জনপ্ৰিয়তা, মোৰ সুখ আৰু মোৰ উপাৰ্জন নিৰ্ভৰ কৰে মানুহৰ লগত মই কাৰ্যকৰী আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰাৰ ওপৰত। ২. প্ৰতিটো অধ্যায়তে এবাৰ দ্ৰুতভাৱে চকু ফুৰাই অধ্যায়টোৰ মূল কথাখিনিৰ এটা সম্যক ধাৰণা কৰি লওক। তেনে পন্থা অৱলম্বন কৰিব পাৰিলে অধ্যায়টো যিমান পাৰি সিমান সোনকালে ভালদৰে পঢ়াৰ এটা প্ৰবল আগ্ৰহ আৰু আপোনাৰ মনত জাগিব। আপুনি যদি জনসংযোগৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে মোৰ কিতাপখন পাঠ কৰিব বিচাৰে, তেনেহ'লে প্ৰতিটো অধ্যায় ভালদৰে কেইবাবাৰো পঢ়ক। ৩. পঢ়ি যোৱাৰ মাজে মাজে অলপ সময় থমকি ৰৈ যিখিনি পঢ়িলে সেইখিনি কথা আকৌ এবাৰ গভীৰভাৱে ভাবক আৰু চিন্তা কৰক প্ৰতিটো উপদেশ ক'ত, কেতিয়া, কেনেদৰে কামত লগাব পাৰে। এনেদৰে প্ৰণালীবদ্ধভাৱে পঢ়ি গ'লেহে কিতাপখনৰ পৰা আটাইতকৈ বেছি সুফল পাব। ৪. পঢ়াৰ সময়ত হাতৰ ওচৰত এডাল ৰঙা পেঞ্চিল বা কলম ৰাখি আৰু পঢ়ি যাওঁতে কিবা ভাল পৰামৰ্শ পালে তাৰ তলত আঁচ টানি দিব আৰু সেই আঁচ টনা কথাখিনিৰ ভিতৰত যিখিনি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিব তাৰ কাষৰ ঠাইত তৰা চিন এটা দি থ'ব, যাতে প্ৰয়োজনত সেইখিনি কথা তৎক্ষণাত বিচাৰি উলিয়াব পাৰে। ৫. মই এজন ভদ্ৰলোকক চিনি পাওঁ যিজনে যোৱা ১৫ বছৰ ধৰি এটা ডাঙৰ বীমা কোম্পানীত কাম কৰিছিল। তেওঁ আছিল কোম্পানীটোৰ মেনেজাৰ। তেওঁলোকৰ কোম্পানীয়ে প্ৰতি মাহে যিবোৰ বীমাৰ চুক্তি কৰিছিল সেইবোৰ তেওঁ মনোযোগ দি পঢ়িছিল, কাৰণ তেওঁ তেওঁৰ অভিজ্ঞতাৰ মাজেদি জানিছিল যে চুক্তিৰ চৰ্তাৱলী মনত ৰখাৰ ই এটা সহজ উপায়। মই কেইবছৰমান আগতে একে লেঠাৰিয়ে ২ বছৰ সময় ব্যয় কৰি জনগণৰ আগত বক্তৃতা দিয়াৰ কিতাপ এখন লিখিছিলোঁ। তৎসত্ত্বেও কিন্তু সেই কিতাপখনত মই কি কি লিখিছিলোঁ সেইবোৰ মনত ৰখাৰ বাবে মই প্ৰায় কিতাপখনৰ পাত লুটিয়াই চাওঁ। আপুনি বাৰু এটা কথা মন কৰিছেনে যে আমি অত্যন্ত দ্ৰুতগতিৰে সকলো কথা পাহৰি যাওঁ। সেয়ে এই কিতাপখনৰ পৰা যদি সঁচা অৰ্থত চিৰকালীন উপকাৰ পাব বিচাৰে, তেনেহ'লে কেতিয়াও এনে কথা মনলৈ নানিব যে এই কিতাপখন মাত্ৰ এবাৰ পাঠ কৰিলে যথেষ্ট হ'ব। কিতাপখন প্ৰতি মাহে একোবাৰকৈ কেইঘণ্টামান সময় পাঠ কৰিব লাগিব। আন নহ'লে প্ৰথমবাৰ দাগ দি থোৱা ঠাইবোৰ পুনৰবাৰ পঢ়ি কিতাপখনৰ মূল কথাবোৰ মনত ৰাখিব লাগিব। মনত ৰাখিব, এই কিতাপখনত দিয়া পৰামৰ্শ আৰু নিয়মবোৰ বাৰে বাৰে পঢ়া আৰু আলোচনা কৰাৰ মাজেদিয়ে সেইবোৰ সহজ হৈ আহিব। তাৰ বাহিৰে আন কোনো উপায় নাই। ৬. বাৰ্নাৰ্ড শ্বয়ে এবাৰ কৈছিল, কাৰোবাক কিবা শিকাব বিচাৰিলে তেওঁ সাধাৰণতে সেইটো শিকিব নিবিচাৰে। তেনেধৰণৰ প্ৰচেষ্টাই মানুহৰ মনত বিৰক্তি ভাৱৰ সৃষ্টি কৰে, ফলত তেওঁক শিকোৱাটো কষ্টকৰ হৈ উঠে। ৬ কোৱা কথাষাৰ একেবাৰে খাটি কথা। যিহেতু শিকা কথাটো সম্পূৰ্ণভাৱে ব্যৱহাৰিক, সেয়ে আমি কাম কৰি কৰিয়েই শিকোঁ। এতেকে এই কিতাপখনৰ পৰা আপুনি যিবোৰ নিয়ম শিকিব বিচাৰে সেই নিয়মবোৰ সুযোগ পালে কাৰ্যত প্ৰয়োগ কৰক। তেনে নকৰিলে আপুনি শিকা কথাবোৰ অতি সোনকালে পাহৰি যাব। এই উপদেশবোৰ আপুনি হয়তো কামত খটুৱাবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই কথা মই ভালদৰে জানো, কাৰণ এই কিতাপখন মই মোৰ জীৱনৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা লিখিছোঁ। মই নিজেই ইয়াত থকা কথাখিনি সম্পূৰ্ণৰূপে প্ৰয়োগ কৰাত অসুবিধা পাওঁ। উদাহৰণ হিচাপে কওঁ, আপুনি যেতিয়া অসন্তুষ্ট হয় তেতিয়া আনৰ মন বুজিবলৈ চেষ্টা কৰাতকৈ তেওঁলোকক সমালোচনা কৰা বা দোষাৰোপ কৰাটো সহজ হয়। আনৰ দোষ বিচাৰি উলিওৱাটো প্ৰশংসা কৰাতকৈ বহু বেছি সহজ। আপুনি যি বিচাৰে সেইটোৰ বিষয়ে কোৱাটো আনে কি বিচাৰে সেই বিষয়ে কোৱাতকৈ বহু বেছি সহজ কথা। এনে উদাহৰণ আৰু অজস্ৰ আছে। সেয়ে এইখন কিতাপ পঢ়ি যোৱাৰ মাজে মাজে অলপ সময় থমকি ৰৈ নিজকে এই কথা সোঁৱৰাই থাকিব যে আপুনি মাথোন কিছুমান উদাহৰণ আৰু তথ্য সংগ্ৰহ কৰি থকা নাই। আপুনি বিচাৰিছে এটা নতুন অভ্যাস গঢ়ি তুলিবলৈ। সেয়ে এই কিতাপখনক জনসংযোগৰ ক্ষেত্ৰত এখন ব্যৱহাৰিক গ্ৰন্থ হিচাপে বিবেচনা কৰিবলৈ আৰম্ভ কৰক। আৰু যেতিয়াই আপুনি কিবা এটা সমস্যাৰ সন্মুখীন হ'ব, যেনে কোনোবা শিশুৰ লগত ব্যৱহাৰ, আপোনাৰ পত্নীক বা স্বামীক নিজৰ মতলৈ অনা, কোনোবা অসন্তুষ্ট মক্কেলক সন্তুষ্ট কৰা বা আপোনাৰ ব্যৱসায়িক অংশীদাৰক কিবা এটা বুজোৱা ইত্যাদি ক্ষেত্ৰত আপোনাৰ মনলৈ স্বাভাৱিকভাৱে আৰু তৎক্ষণাত যিটো চিন্তাৰ উদয় হয় সেইমতে কাম নকৰিব। তেনেধৰণৰ তাৎক্ষণিক চিন্তাত বহু ভুল ৰৈ যায়।
তাৰ সলনি আপুনি অলপমান সময় হাতত লৈ এই কিতাপখনৰ পাতবোৰ আকৌ এবাৰ লুটিয়াই ৰঙা দাগ দিয়া শাৰীবোৰ আকৌ এবাৰ পঢ়ক। তাৰ পাছত সেই নতুন পদ্ধতি কাৰ্যত প্ৰয়োগ কৰক। আপুনি দেখি আচৰিত হ'ব যে আপোনাৰ সেই কৌশলে যাদুৰ দৰে কাম কৰিছে। আপোনাৰ সমস্যাবোৰ সহজেই সমাধান হৈ গৈছে। ৱাল ষ্ট্ৰীটৰ বিখ্যাত বেংক এখনৰ প্ৰেছিডেণ্ট আমাৰ শ্ৰেণীকোঠাত এবাৰ এটা সুন্দৰ কথা কৈছিল। তেওঁ আত্মাৰ উন্নতিৰ বাবে এটা আচৰিত উপায় অৱলম্বন কৰিছিল। তেওঁ স্কুলীয়া শিক্ষা লাভ কৰাৰ বিশেষ সুযোগ পোৱা নাছিল। তৎসত্ত্বেও তেওঁ আমেৰিকাৰ এজন বিখ্যাত বিনিয়োগকাৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। তেওঁ স্বীকাৰ কৰিছিল যে তেওঁৰ সাফল্যৰ মূলতে আছিল তেওঁ নিজে আৱিষ্কাৰ কৰা এটা অভিনৱ পদ্ধতি। তেওঁ মোক সেই পদ্ধতিৰ বিষয়ে এবাৰ এনেদৰে কৈছিল, বছৰৰ পাছত বছৰ ধৰি মই নিতৌ লগ পোৱা মানুহবোৰৰ কথা টোকা বহীত টুকি থৈছিলোঁ। আমাৰ পৰিয়ালৰ মানুহবোৰে শনিবাৰৰ ৰাতি মোৰ বাবে কোনো ধৰণৰ পৰিকল্পনা ৰখা নাছিল, কাৰণ তেওঁলোকে জানিছিল যে প্ৰত্যেক শনিবাৰে মই আত্মসমীক্ষা আৰু আত্মসমালোচনাৰ মাজেদি নিজকে বুজিবলৈ চেষ্টা কৰোঁ। ৰাতিৰ আহাৰ খোৱাৰ পাছত মই যোৱাটো সপ্তাহত লিখি থোৱা বিৱৰণবোৰ এফালৰ পৰা পঢ়িবলৈ আৰম্ভ কৰোঁ। তাৰ পাছত নিজকে প্ৰশ্ন কৰোঁ, যোৱা সপ্তাহটোত মই কি ভুল কৰিছোঁ? কোন কামটোনো মই সঠিকভাৱে কৰিছোঁ আৰু সেই কামটো আৰু অধিক নিপুণভাৱে কৰাৰ কিবা সুযোগ আছিল নে নাই? সেই অভিজ্ঞতাৰ পৰা মোৰ শিকিবলগীয়া কথা কিবা আছিল নে নাই? প্ৰথমৰ পিনে মই প্ৰায়ে দেখিবলৈ পাইছিলোঁ যে সেই আত্মসমালোচনাই মোক কষ্ট দিছিল, কাৰণ প্ৰতিটো সপ্তাহতে মই কিবা নহয় কিবা ভুল কৰিছিলোঁ। সেইবোৰে মোৰ মনত কষ্ট দিছিল। কিন্তু দিন যোৱাৰ লগে লগে মই লক্ষ্য কৰিছিলোঁ যে মোৰ ভুলৰ সংখ্যা ক্ৰমে কমি আহিছে। এনেধৰণৰ আত্মবিশ্লেষণ আৰু আত্মসমালোচনাৰ ফলতো মোৰ আত্মাৰ যথেষ্ট উন্নতি সাধন হৈছে। এই আত্মসমালোচনাই সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মোৰ মানসিক ক্ষমতা বৃদ্ধি কৰিছিল। ইয়াৰ ফলত মোৰ জনসংযোগ বহু পৰিমাণে বৃদ্ধি পায়। ৱাল ষ্ট্ৰীটৰ সেই বেংক কৰ্মীজনৰ দৰে আপুনিও তেনে পদ্ধতি কামত খটুৱাই এই কিতাপখনৰ নীতিৰ ব্যৱহাৰিক প্ৰয়োগ নকৰে কিয়? ইয়াৰ ফলত আপুনি দুই ধৰণে উপকৃত হ'ব। প্ৰথমতে, ইয়াৰ ফলত আপুনি নিজকে এটা অদ্ভুত আৰু অমূল্য শিক্ষা পদ্ধতিৰ সৈতে জড়িত কৰিব পাৰিব। দ্বিতীয়তে, আপুনি দেখিবলৈ পাব মানুহৰ লগত মিলা-মিছাৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধি পাইছে। এখন ডায়েৰী লিখাৰ অভ্যাস কৰক, য'ত আপুনি আপোনাৰ এই নিয়ম মানি চলাৰ পৰা পোৱা সাফল্যৰ হিচাপ ৰাখিব। খুব স্পষ্টভাৱে সেইবোৰ লিখিব। তাত ঘটনাৰ বিৱৰণ, দিন, বাৰ, তাৰিখ, স্থান সকলো কথা বিস্তৃতভাৱে লিখিব। বেছ কেইবছৰমানৰ পাছত ডায়েৰীৰ পাতত যেতিয়া চকু ফুৰাব, তেতিয়া চাব বেছ আনন্দ লাগিব। এই কিতাপখনৰ পৰা আটাইতকৈ বেছি ফল পাবলৈ হ'লে তলত লিখা কথাখিনি মনত ৰাখিব। ক. মানৱিক সম্পৰ্কৰ নীতিৰ বিষয়ে দক্ষতা অৰ্জনৰ বাবে মনত গভীৰ আকাংক্ষা গঢ়ি তোলক। খ. পৰৱৰ্তী অধ্যায় পাঠ কৰাৰ আগতে আগৰ অধ্যায়টো দুবাৰকৈ পঢ়ক। গ. পঢ়ি যোৱাৰ মাজতে নিজকে প্ৰশ্ন কৰক, প্ৰতিটো উপদেশ কেনেদৰে কামত প্ৰয়োগ কৰিব পাৰি। ঘ. প্ৰতিটো গুৰুত্বপূৰ্ণ কথাৰ তলত দাগ দি যাওক। ঙ. প্ৰত্যেকটো মাহতে কিতাপখনৰ কিছু অংশ আকৌ পঢ়ক। প্ৰথম চ. সুযোগ পালেই ইয়াত থকা নীতিবোৰ কামত খটুৱাওক। আপোনাৰ দৈনন্দিন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এই কিতাপখনক কামত লগাওক। দ্বিতীয় চ. নিজৰ ভুল ধৰাই দিবৰ বাবে প্ৰতিযোগিতাৰ ব্যৱস্থা কৰক। ঘোষণা কৰক যে আপোনাৰ ভুল দেখুৱাই দিয়াজনক আপুনি কিবা এটা পুৰস্কাৰ দিব। বৰ্গ জ. প্ৰতি সপ্তাহতে কিমানখিনি মানসিক উৎকৰ্ষ সাধন কৰিলে তাৰ এটা সমীক্ষা চলাওক। লগতে কি ভুল কাম কৰিলে তাৰো এটা হিচাপ ৰাখক। বৰ্গ ঝ. নিয়মবোৰ কেনেদৰে কামত প্ৰয়োগ কৰিলে সেইবোৰ কথা এখন ডায়েৰীত লিখি ৰাখক। ধন্যবাদ।